সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই মাছৰ কণীৰ এটা ৰেচিপি আৰু এই ৰেচিপিটো খাবলৈ বহুতেই টেষ্টি হয় আৰু যিসকলে এনেদৰে মাছৰ কণী বনাই খোৱা নাই এবাৰ খাই চাব খাবলৈ বহুত ভাল লাগে আৰু এই ৰেচিপিটোনো কেনেদৰে বনালোঁ আৰু এই ৰেচিপিটো বনাবলৈ কি লাগে চাই লওক আহক মই মাছৰ কণীৰ ৰেচিপিটোৰ বাবে লৈছোঁ অকমান কণী আৰু কণীখিনি ভালদৰে ধুই লৈছোঁ আপোনালোকে নুধুৱাকৈ ল'ব পাৰে যেহেতু কণীটো ভিতৰতে থাকে আৰু এতিয়া মই ইয়াতে দিছোঁ এচামুচমান হালধি গুড়ি পাউডাৰ এচামুচতকৈ অকমান কম দিছোঁ আৰু অকমান নিজৰ জোখমতে দিছোঁ নিমখ কাৰণ নিমখ পাছতো দিব লাগিব গতিকে অকমানে দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি এনেদৰে হাতেৰে সানি লৈছোঁ আৰু এই কণী বনাবলৈ মই এফালে এখন কেৰাহী পাতি গৰম হোৱাত তাতে তেল দি দিছোঁ আৰু তাতে মই কণীৰ যি কিপিচ আছিলে গোটেই কিপিচ দি দিম আৰু দি অকমান সময়ৰ বাবে ভাজি লম কণীখিনি এনেদৰে ফ্ৰাই কৰি ললে ভাগি নাযায় আৰু খাবলৈও ভাল হয় 5 মিনিটতকৈ বেছি সময় ভজা হ'ল আৰু এতিয়া কণীখিনি ইলুটি খৰি দিম চাই লম এটা পিঠি হৈছে নাই যদি হৈছে লুটিয়াই দিম এই পিঠিটো ভালদৰে হৈ গৈছে আৰু এতিয়া মই ইটো লুটি ভালদৰে ভাজি লম এতিয়া মই কণীখিনি দুইটা সাইড ভালদৰে হ'লনে এবাৰ চেক কৰি লম আৰু যদি হৈ গৈছে নমাই থম আৰু কণীখিনি বেছি টাইম ভাজিব নালাগে দুইটা সাইড ভালদৰে ৰঙচুৱা হ'লেই নমাই থব লাগে আৰু বহুত বেছি খৰখৰীয়াকৈ ভাজিলে ভাল নালাগে খাই অকমান আধা সিজাও হৈ থাকিব লাগে আৰু এতিয়া মই কণীখিনি এখন কাঁহীত ভালদৰে কাঢ়ি লৈছোঁ আৰু সেই একে কেৰাহীখনতে মই একিলা তেজপাত দুটুকুৰা কৰি দি দিছোঁ আৰু মই ইয়াতে দি দিম এতিয়া অকমান কাটি লোৱা পিয়াজ আৰু আপোনালোকে ইচ্ছা কৰিলে পিয়াজটো সৰহকৈ দিব পাৰে তেতিয়া গ্ৰেভিটো বেছি ধুনীয়া হয় আৰু মই পিয়াজকণ অকমান সময় ভালদৰে লৰাই ভাজি লম পিয়াজখিনি অকমান সময় ভাজি ললো আৰু এতিয়া ইয়াতে দি দিম অকমান বটি থোৱা নহৰু আৰু নহৰুখিনি অকমান সময়লৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে নহৰু কেঁচা কেঁচা গোন্ধটো গুচি যায় আৰু এতিয়া পিয়াজ আৰু নহৰুখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে আৰু এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা এটা বিলাহী আৰু এই বিলাহীটো ভালদৰে অকমান সময় ভাজি লম আৰু এতিয়া মই এই বিলাহীতে দি দিম অকমান হালধি গুড়ি পাউডাৰ আধা চামুচমান দিছোঁ আৰু লগতে দি দিম অকমান নিমখ নিজৰ জোখমতে কাৰণ মই প্ৰথমতে নিমখ হালধি দি থৈছিলোঁ গতিকে কমাই দিছোঁ আৰু ইয়াতে দি দিম এতিয়া 1 চামুচতকৈ অকমান কম জিৰা গুড়ি পাউডাৰ আৰু লগতে অকমান দিছোঁ ধনিয়া গুড়ি পাউডাৰ আৰু আপোনালোকে মছলা নিজ ইচ্ছা অনুসৰি দিব পাৰে মই বেছি মছলা দিয়া নাই আৰু এয়া ভালদৰে মিক্স কৰি লম বিলাহীখিনি অকমান সময় ভাজি ললোঁ আৰু এতিয়া ইয়াতে মই দি দিম অকমান পানী যাতে বিলাহীখিনি ভালদৰে গলি যায় আৰু মছলাখিনিৰ লগত ভালদৰে মিক্স হৈ যায় আৰু অকমান সময়ৰ বাবে মই এনেদৰেই ভাজি লম বিলাহীকণ সিজে মানে মই এতিয়া মাছৰ কণীকেইকণ যে ভাজি থৈছিলোঁ সেইকণ ভালদৰে কাটি ল'ম আৰু সাইজটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে মই এতিয়া ভালদৰে দীঘলকৈ অকমান ডাঙৰকৈ কাটি ল'ম কাৰণ ডাঙৰকৈ খাই ভাল লাগে আৰু মোৰ মাছৰ কণীখিনি এনেদৰে ভালদৰে কাটি লৈছোঁ আৰু এতিয়া ভাজিকণ অকমান চাই লওঁ আৰু এতিয়া পানীখিনি ভালদৰে শুকাই গৈছে আৰু বিলাহীখিনিও অলপ গলা নিচিনা লাগিছে আৰু অকমান সময় ভাজিলে ভালদৰে গলি যাব বিলাহীৰ পানীখিনি ভালদৰে শুকাই গ'ল আৰু বিলাহীখিনি ভালদৰে গলি গৈছে আৰু ইয়াৰ পৰা এটা এক্সট্ৰা অইল ওলাইছে আৰু এতিয়া ইয়াতে আৰু অকমান পানী দি পেলাই সিজাই লম যাতে মিশ্ৰণটো ভাল হয় অকমান সময়ৰ কাৰণে সিজাই লম আৰু এতিয়া ভালদৰে বিলাহীখিনি উতল আহিছে পানীখিনিও অলপ শুকাইছে আৰু অকমান সময় এনেদৰে ভাজি লম আৰু এতিয়া মই এই বিলাহীখিনিতে দি দিম দুটা কেঁচা জলকীয়া আৰু কেঁচা জলকীয়া দি দিলে ইয়াৰ ফ্লেভাৰটো ধুনীয়া আহে আৰু লগতে ভালো লাগে দেখিবলৈ আৰু আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়িও দিব পাৰে আৰু এতিয়া ভালদৰে পানীখিনি শুকাই গ'লত ইয়াতে মই যিখিনি কাটি থৈছোঁ কণীৰ পিচ সেইখিনি মই দি দিম আৰু এটুকুৰাকৈ মই গোটেই কণীৰ পিচখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে এয়া লৰাই ল'ম যাতে বিলাহীৰ যিকণ মছলা সেইকণৰ লগত ভালদৰে কণীখিনি মিক্স হৈ যায় আৰু অকমান সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম কণীখিনি ভালদৰে সিজিলে আৰু ইয়াৰ পৰা এক্সট্ৰা অইল এটা কাষত ওলাই গৈছে আৰু এতিয়া ইয়াতে মই দি দিম অকমান পানী যাতে ভালদৰে কণীখিনি যিকণ বাকি আছে সেইকণো সিজি যায় আৰু গ্ৰেভিকণো ভাল হয় আৰু পানী দি পেলাই অকমান সময়ৰ বাবে ভালদৰে উতলাই লম
আৰু অলপ সময়ৰ পাছত এতিয়া ভালদৰে উতল আহিছে আৰু পানীখিনি শুকাই গৈছে আৰু 5 মিনিটমান সময় এনেদৰে ভাজি ল'লেই হ'ব আৰু কণীখিনি যিকণ সিজিব বাকী আছিলে সেয়াও ভালদৰে সিজি গৈছে আৰু এতিয়া পানীখিনি ভালদৰে শুকাই গৈছে ভালদৰে অকমান লৰাই দিছোঁ আৰু আপোনালোকে এনেদৰে মাজে মাজে লৰাই থাকিব কাৰণ কেৰাহীত লাগি যাব পাৰে তলফালৰ পৰা পানীটো শুকাই গ'লে আৰু এতিয়া মোৰ কণীখিনিৰ ভালদৰে পানীখিনি শুকাই গ'ল আৰু ইয়াৰ যিটো এক্সট্ৰা অইল সেইটো ওলাই আহিছে আৰু একেবাৰে ডাঠ হৈ গৈছে আৰু মই এতিয়া কণীকণ নমাই থৈ দিম মোৰ কণীৰ ৰেচিপিটো হৈ গৈছে আৰু মোৰ কণীৰ ৰেচিপিটো ৰেডি হৈ গৈছে আৰু আপোনালোকে এনেদৰে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে আৰু খাবলৈ বহুত ধুনীয়া হয় আৰু আপোনালোকে যদি কণী এনে ভাজি খাই বেয়া পায় এনেদৰে এবাৰ খাই চাব খাই বহুত ভাল পাব আৰু আজি মোৰ ৰেচিপিটো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে যিসকল মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব